অসমৰ ইতিহাস। অসমৰ ইতিহাস হৈছে পূব, পশ্চিম আৰু উত্তৰৰ পৰা অহা মানুহৰ সংমিশ্ৰণৰ ইতিহাস আৰু লগতে ভাৰতীয়, আৰ্য, অষ্ট্ৰ-এছিয়াটিক আৰু তিব্বতীয় বৰ্মীয় সংস্কৃতিৰ মিলনৰ ইতিহাস। ৰাজনৈতিকভাৱে অসমক কেইবাবাৰো আক্ৰমণ কৰা হৈছিল। কিন্তু ১৮২১ চনত মান আৰু ১৮২৬ চনত ব্ৰিটিছৰ আগমন পৰ্যন্ত ই কোনো বাহিৰাগত শক্তিৰ বহতীয়া বা উপনিবেশ হিচাপে থাকিবলগীয়া হোৱা নাছিল। প্ৰাচীন অসম: কামৰূপ ৰাজ্য চতুৰ্থ-১২শ শতিকা। মধ্যযুগীয় অসম ১২শ-১৩শ শতিকা। কমতা ৰাজ্য, বাৰভূঞা, আহোম ৰাজ্য, চুতীয়া ৰাজ্য, কছাৰী ৰাজ্য। মধ্যযুগীয় অসমৰ বিষয়ে এই চাৰ্টখনৰ জৰিয়তে সম্পূৰ্ণভাৱে বিৱৰি দেখুওৱা হৈছে। কেইবাটাও সূত্ৰৰ পৰা অসমৰ ইতিহাস জানিব পাৰি। লোকগাথা: মহাভাৰতৰ দৰে মহাকাব্য, মধ্যযুগত ৰচিত কালিকা পুৰাণ আৰু যোগিনী তন্ত্ৰৰ পৰা ঐতিহাসিক যুগৰ কথা জানিব পাৰি। বিভিন্ন শিলালিপি আৰু তাম্ৰলিপিৰ পৰা প্ৰাচীন অসমৰ কথা গম পোৱা যায়। আহোম সাম্ৰাজ্যত আহোম আৰু অসমীয়া ভাষাত বুৰঞ্জী নামেৰে ৰাজনৈতিক ঘটনাৱলী লিপিবদ্ধ কৰা হৈছিল। সম্ভৱতঃ প্ৰথম বুৰঞ্জী ১২২৮ খ্ৰীষ্টাব্দত প্ৰথম আহোম ৰজা স্বৰ্গদেউ চুকাফাই আহোম ৰাজত্ব আৰম্ভ কৰাৰ সময়তে তেওঁৰ নিৰ্দেশনাত প্ৰণয়ন কৰা হৈছিল। সেই সময়তে লেখক বৰুৱা নামৰ এটা পদৰ তত্ত্বাৱধায়ত এচাম পণ্ডিতৰ সহায়ত সেই সময়ৰ ঘটনাসমূহ, যুদ্ধৰ বৰ্ণনা, অন্য ৰজাৰ লগত যোগাযোগ, আইনী ব্যৱস্থা আদি লিখি ৰখা হৈছিল। ইয়াৰ উপৰিও ৰজাৰ দিনৰ ভাষা, সংস্কৃতি, সমাজ ব্যৱস্থা আৰু ৰজাৰ দিনত কৰা যিকোনো কাম লিখি ৰখা হৈছিল। অসমৰ প্ৰাক-ঐতিহাসিক যুগ: প্ৰাচীন অসম, মধ্যযুগীয় অসম, ঔপনিবেশিক অসম। এই বিষয়ে অন্য এটা ভিডিঅ'ত আলোচনা কৰিম। ধন্যবাদ।